Hello and welcome back to another vlog. আৰু আজি হ'ল আমাৰ সিকিমত ডে 3 আজি ৰাতি আমি ঘৰ যাম ৰাতি আমাৰ ট্ৰেইন আছে তো যোৱাৰ আগে আমি সিকিমত অলপ ঘূৰিম তো ক'ত যাওঁ এই ভিডিঅ'টোত মই ইনক্লুড কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰ ৰাতিপুৱাৰ চাহ কাপ খাই আমি আমাৰ দিনটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা 8 বজাতে আমি গোটেইকেইজন ওলাই আহিছোঁ গেংটক বজাৰলৈকে ঘৰৰ কাৰণে কিবা কিবি কিনিম বুলি আৰু নিজৰ কাৰণেও কিবা কিবি কিনিম বুলি কিন্তু ইমান ৰাতিপুৱাই দোকান খোলা নাছিল আৰু যিকেইখন খুলিছিল আমি তাৰ পৰাই কিবা কিবি ল'লোঁ আৰু যিহেতু আজি আমি ঘৰলৈকে ৰিটাৰ্ণ হ'ম তো আমি জল্দি সকলোবিলাক কাম কৰি আছোঁ আমি বৰ্তমান ছিকিম বজাৰত আছোঁ গেংটক বজাৰত কিবা কিবি কিনি আছোঁ মই এইটো ল'লোঁ অলক আছে বিয়াৰ চিঠি মানে ছিকিমৰ পৰা লৈ কিনে নলবাৰী বেলঘৰত বিলাবই কম দামত পায় কম दामत पाए बोले आगे स्पॉइल कर दिले दीदी ये दे दीजिए ये मेरा ये और ये टोटल काउंट कर दीजिए ऊपर को डिस्काउंट देना चाहिए ये क्या है दीदी पेन है पेन है ये तो कलम नहीं दे दिखा दीजिए वो ये ग्लिटर वाला है আমাৰ বজাৰ কৰা হ'ল আৰু এতিয়া আমি ৰুমলৈ যাই আছোঁ আৰু লাগেজবিলাক পেকিং কৰিব লগা হৈছে আৰু যেটো ফুৰিব যাব লগা হৈছে গাড়ীও আহি পাইছে বাই বাই ছিকিম গেংটক বহুত বেছি ভাল লাগে ছিকিমৰ পাই বস্তু মেমৰিজ সব লৈ আমি এটা ঘৰ যাই আছোঁ পাৱাৰ বেংক সব লৈছোঁ দে और ये भैया जो हमें अब घुमाएंगे पूरा 7 पॉइंट नहीं 10 पॉइंट खस जावा माने पूरा खस जावा केना लगिल ओवरऑल जर्नी केना लगिल बॉयज तुमसे किरण धूप की तुमसे सियाह रात है तुम बिन मैं बिन बात ना तुम हो तभी कुछ बात है तुमसे किरण धूप की तुमसे सियाह रात है तुम बिन मैं बिन बात ना तुम हो तभी कुछ बात है लगी है मतलब अच्छा होगा व्यू वगैरह सब अच्छा मिलेगा सब कुछ अच्छा वाला बर्फ भी मिलेगा हाँ नेक्स्ट दिस वन इज गणेश टॉक अनदर व्यू पॉइंट और हम अभी इधर जा रहे हैं सॉरी माजे अসমীয়া माजे हिंदी कुछ भी আমি বৰ্তমান যাম ফুড বাংলাৰ ভিতৰত अच्छा है ना पूरा चलो 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 ভয়তে মুটি দিবি নহয় কি কথা আছে ভয়তে মুটি দিলি হল কেনা লাগিল ফুড বাংলাৰ পৰা চাই আমাৰ ভিউ পইণ্ট কেইটা চোৱা হ'ল আৰু এতিয়া আমি ষ্টেচনলৈকে যাম যেহেতু আমাৰ ৰাতি ট্ৰেইন আছে আৰু এতিয়া অলৰেডি 2টা বাজি গৈছে তো আমাক যাব পাওঁতেও 5 ঘণ্টা 6 ঘণ্টা লাগিব তো আমি কিবা খাই আমি যাব ওলালোঁ এই চলিৰ ভৱিষ্যত কি ভাল হ'ব ভৱিষ্যত বেয়া ভৱিষ্যত ক'ত দেখা গেলাৰীত নেকি দেখা গেলাৰী
গোটেইকেইটাৰে বহুত বেছি ভাগৰ লাগিছে কাৰণ ৰাতিপুৱাৰ পৰা আমি গাড়ীৰ ভিতৰতে আছোঁ একেৰাহে অহা যোৱা কৰি আছোঁ আৰু সন্ধিয়া হ'বৰ পৰ হ'ল গোটেইকেইটা এনাৰ্জি ল' स्वैग से करेंगे सबका स्वागत मजा एकदम फुल ऑन আৰু সন্ধিয়া 7টা বজাত আমি ষ্টেচন আহি পালোঁ আৰু আমি যিটো দিনটো একো হোৱা নাছিলোঁ তো প্ৰথমতে আমি কিবা খাবলৈ সোমালোঁ jadi বাই বাই मुझको गलत আৰু আমাৰ লগত সাংঘাতিক ঘটনা এটা হ'ল আমাৰ যিখন ট্ৰেইন আছিল এইখন ট্ৰেইন প্ৰায় 12 ঘণ্টা 15 ঘণ্টা লেট আছে তো আমি সেই মুহূৰ্তত যি ট্ৰেইন আছিল সেইখন ট্ৰেইনতে আমি গুৱাহাটী আহিব লগা হ'ল আৰু সেইখন আছিল পেচেঞ্জাৰ ট্ৰেইন আৰু আমাৰ লগত আছিল ডাঙৰ ডাঙৰ লাগেজ তো আমি যিমানখিনি প্ৰব্লেমৰ সন্মুখীন হ'লোঁ সেইখিনি বুজাব নোৱাৰোঁ তথাপিও ভালো লাগিল আমি গোটেই ৰাতি এজনো হোৱা নাই ভালকৈ বহিব পৰা নাই তথাপিও ভাল লাগিল গোটেই দিনটো হেক্টিক গ'ল যদিও খুব বেছি ভালো লাগিল তো আমি ৰাতিপুৱা প্ৰায় 4টা বজাতে আমি ৰঙিয়া ষ্টেচন আহি পালোঁ फुटबल बाय बाय फुटबल ভাল কইছ ফুটবল বাই বাই আৰু আমাৰ 4 দিনীয়া ছিকিম ট্ৰিপ ইয়াতে সমাপ্ত হ'ল মই ঘৰ আহি পালোঁ প্ৰায় 6টা 6:30 মান বজাত খুব ভাল লাগিল আকৌ যাম কেতিয়াবা টান টান বাই বাই